নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক মোৰ নতুন Digitek DTR 125SS টাইপটো দেখুৱাম। ইয়াৰ লগত এটা গ্ৰুপ এডাপ্টাৰ পোৱা যায়, যিটো একশ্যন কেমেৰা ব্যৱহাৰ কৰা সকলৰ কাৰণে খুবেই ভাল। এইটো এটা হৈছে এডজাষ্টেবল নট। ৰিলছ বা শ্বৰ্ট বনোৱা সকলে এনেকৈ পৰ্ট্ৰেট মোডত থৈ আৰু ভিডিঅ' বনাবলৈ আপোনালোকে নিজৰ সুবিধা অনুযায়ী এনেকৈ লেণ্ডস্কেপ মোড ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াৰ আটাইতকৈ ভাল লগা বস্তুবিধ হৈছে এইটো এটা ব্লুটুথ ৰিমোট। দূৰৰ পৰাই আপুনি কেমেৰাৰ বুটাম নুচুই ভিডিঅ' অন অফ বা ফটো তুলিব পাৰে। আপ টু 10 মিটাৰ ইয়াৰ ৰেঞ্জ। ইয়াৰ লেগছকেইটা আপুনি যিকোনো ঠাইতে এডজাষ্ট কৰিব পাৰে। মুকলি ঠাইত লেগছকেইটা বহল কৰি থ'লে বেছি ষ্টেবিলিটি পোৱা যায়, আৰু যদি ঠাই কম থাকে তেন্তে ইয়াত ঠেক কৰি ৰাখিও কাম চলাই ল'ব পাৰে। এতিয়া ইয়াৰ হাইটটো চাওক, ই যথেষ্ট ওখলৈকে যায়। আটাইতকৈ দৰকাৰী কথাটো হ'ল যে ইয়াৰ ষ্ট্ৰেংথ বা টান ভাৱটো। ই একেবাৰে মজবুতকৈ ৰৈ থাকে, লৰচৰ নকৰে। চাওক, 5.5 ফুট উচ্চতা ইয়াৰ। আপুনি ইয়াক চেলফি ষ্টিক হিচাপে ইউজ কৰিব পাৰে। মোৰ ভিডিঅ'টোত আপোনালোকক মই কেনেকৈ এইটো ইউজ কৰিছোঁ দেখুৱাম। মোৰ ভাল লাগিছে, আপোনালোকক দেখুৱাম। এতিয়া চাই ল'ব, আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ভালেই লাগিছে মোৰ। কেৱল টাইপড হিচাপেই নহয়, আপোনালোকে এইডাল মোবাইল ষ্টেণ্ড হিচাপেও ব্যৱহাৰ কৰিব পাৰে, যিদৰে মই ষ্টেণ্ড হিচাপে থৈ দিছোঁ। এনেকৈ আপোনালোকে যিকোনো ধৰণৰ ভিডিঅ' চাব পাৰিব, চিনেমা চাব পাৰিব মোবাইল ষ্টেণ্ড হিচাপে ব্যৱহাৰ কৰি। ষ্টেবিলিটি ইয়াৰ বহুত ভাল। ডেইলি ব্লগ বা শ্বৰ্টছ বনোৱাসকলে এনেকৈ নিজেই নিজৰ ভিডিঅ' লৈ ল'ব পাৰিব চেলফি ষ্টিক হিচাপে। এয়া মই ব্লগিং কৰি আছোঁ। এনেকৈ আপোনালোকেও নিজৰ যিকোনো ধৰণৰ কাম আনৰ সহায় নোহোৱাকৈ টাইপড হিচাপে ব্যৱহাৰ কৰি ফ্ৰণ্ট ভিউ ল'ব পাৰে, ক্ল'জ আপ শ্বট ল'ব পাৰে। এনেদৰে মোৰ বাবেতো এইডাল খুবেই উপযোগী। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।